ভাৰতবৰ্ষৰ ৰাইজে নাগৰিকে আকৌ মোদীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে। সকলোৱে প্ৰধানমন্ত্ৰী হোৱাটো সকলোৱে কামনা কৰিছে। তো ইয়াৰ বাবে ৰণনীতি তৈয়াৰ কৰা হৈছে আৰু অসমৰ সেইটোৱে পৰিৱেশ যে ১৪টা লোকসভা সমষ্টিত ১৪টাও আমাৰ যাতে এনডিএক আমি দিব পাৰোঁ। আৰু আজি আমি কোকৰাঝাৰ লোকসভা অন্তৰ্গত আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াক জিকাবৰ কাৰণে আমি বিভিন্ন পৰ্যায়ৰ কাম কৰি আছোঁ। আজি ছাত্ৰীপুৰৰ আমাৰ দলীয় কৰ্মকৰ্তাসকলক লগত লৈ আমি আলোচনা কৰিছোঁ যে আমি কেনেকৈ কাম কৰিম, কি ধৰণে আমি আগুৱাই যাব লাগিব। আজি আমি ৰিপৰ্ট লৈছোঁ যে ৰাইজৰ চিন্তাবিলাক কি আছে। এতিয়া যিটো ৰিপৰ্ট আমি পালোঁ, যিখিনি আমি দেখিলোঁ, ৰাইজে চব ফূৰ্তি আনন্দ ওলাইছে যে আমি এইবাৰ আকৌ আমি আমাৰ UPPলৈ আমি জিকাব লাগে, ট্ৰেক্টৰৰ ছবিত আমি ভোট দিম। সকলোৱে খোলা মনেৰে ওলাই আহিছে। আজিৰ তাৰিখত কাৰো ভয় নাই, ইমান আনন্দ পাইছে চবে ৰাস্তাত ওলাই আহি কাম কৰিবৰ কাৰণে। তো গতিকে শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ স্বাৰ্থ এইবাৰ আকৌ আমি UPPL ট্ৰেক্টৰতে ভোট দিম আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমি তৃতীয়বাৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰী দিম। সেইটো মূল ইছ্যু আৰু সেইটোৱে হৈ আছে আৰু এইটোৱে হ'ব। নাই, কথাটো তেনেকুৱা নহয়। ট্ৰাইবেল অনাৰ ট্ৰাইবেল তেনেকৈ আমি বিভাজন কৰিব বিচাৰোঁ। আমাৰ BTCৰ ৩৫ লাখ জনসাধাৰণ আছে। কোকৰাঝাৰৰ ১৪,৭০,০০০ ভোটাৰ আছে। পপুলেশ্যনো অলপ বেছি হ'ব। আমাৰ টাৰ্গেটটো হ'ল ইয়াৰ নাগৰিকক আমি কেনেকৈ শান্তিৰে জীয়াই থকাৰ কাৰণে পৰিৱেশ আমি দিম, উন্নয়ন আমি কেনেকৈ কৰিম। তো ইয়াত জাত পাতৰ কথা নহয়, ধৰ্মৰ কথা নহয়, এই অঞ্চলক আমি কেনেকৈ আগুৱাই লৈ যাম। এতিয়া চাওক, ভাৰতবৰ্ষ অনাগত দিনৰ এটা বিকশিত ভাৰত হিচাপে, বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ কাৰণে সংকল্প লোৱা হৈছে। আমাৰ নিচিনা সৰু অঞ্চল, বিটিআৰ অঞ্চলকো আমি উন্নত এটা এৰিয়া হিচাপে ডেভেলপ কৰিব লাগিব। তো গতিকে আমি ভাৰতবৰ্ষৰ লগত জড়িত কৰিব লাগিব। তো গতিকে আমাৰ কেণ্ডিডেটে জিকি যোৱাৰ পিছত ভাৰত চৰকাৰৰ লগত কাম কৰিব, অসম চৰকাৰৰ লগত কাম কৰিব। আমি একেলগে অঞ্চলৰ ৰাইজৰ উন্নতিৰ কাৰণে আমি কাম কৰিম। তো এটা অঞ্চল যদি ডেভেলপ হয়, অসম উন্নতি হ'ব। অসম যদি উন্নতি হয়, ভাৰতবৰ্ষ উন্নতি হ'ব। সেইটো আমাৰ মূল কনচেপ্ট। তো গতিকে ধৰ্ম নিৰপেক্ষ এটা দেশ হয়। আমাৰ মাজত কোনো ধৰ্ম আমি চিন্তা কৰা নাই, আমাৰ মাজত আমি জাত পাতৰ আমি চিন্তা কৰা নাই। এই অঞ্চলৰ নাগৰিক হিচাপে একবদ্ধভাৱে এইবাৰ আমি শান্তি, উন্নয়ন আৰু সকলো জাতি জনগোষ্ঠী একবদ্ধভাৱে জীয়াই থকাৰ স্বাৰ্থত আমি এইবাৰ ট্ৰেক্টৰক আকৌ আমি ভোট দিম, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমি প্ৰধানমন্ত্ৰী বনাম। नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नम्बराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157, बेंटल काराटे एकाडेमिनि थाखाय 9678041226, बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नम्बराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।